এইফালে গাইছ আমাৰ দেখিবলৈ পাইছে গোপী আছে, ইয়াৰ চব গোপী। এইফালে আমাৰ বিদ্যাশ্ৰী কেক আৰ্টিষ্ট নহয়, কেক কি বুলি কয় বেকাৰিষ্ট। তনু কেক বেকাৰিষ্ট থাক। হাই তাৰপিছত আকৌ তাৰপিছত এয়া আমাৰ প্ৰখ্যাত বিখ্যাত কৃষ্ণ। এয়াই আমাৰ হেৰিত আহিয়ে গ'ল, লাইনত আহিয়ে গৈছে কৃষ্ণ, অতপলীয়া কৃষ্ণ মানে। এয়া আমাৰ কৃষ্ণ। এইফালে আৰু এটা কৃষ্ণ আছে আমাৰ, এয়া দেখিবলৈ পাইছে। এয়া আমাৰ কৃষ্ণ, সেই ভিডিঅ' চাবলৈ লাষ্ট ফ্ৰম নাইকিয়া কৃষ্ণ। এইবিলাক যা নিজৰ জেগাত যা গ'। এইফালে আমাৰ গোপী, এয়া আমাৰ গোপী দেখিবলৈ পাইছে। কিমান ভাল গোপী দেই, ধুনীয়া গোপী, এইবিলাক দেখাত ধুনীয়া। এইফালে আমাৰ শংখচূড় আছে, এয়া আমাৰ শংখচূড়। এইফালে আমাৰ এজনী গোপী আছে, এজনী গোপী ফটো নুঠাৰ কাৰণে মোক চব দেখুৱাই দিলে।